নমস্কাৰ, আশা কৰো আপোনালোক আটাই ভালে কুশলে আছে। হয়, আপোনালোকে ঠিকেই শুনিছে। বাংগালোৰ চহৰত প্ৰথমবাৰৰ বাবে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শনৰ বিশাল আয়োজন। আৰু কোনে কৰিছে এই আয়োজন আৰু কেতিয়া কৰিছে? বৰচনচ প্ৰডাকশ্যনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ বেণ্ড বাংগালোৰ আৰু অসমবাসী ৰাইজ, বাংগালোৰত অধিষ্ঠিত অসমবাসী ৰাইজৰ সহযোগত অহা ইংৰাজী 10 আৰু 11 ফেব্ৰুৱাৰী তাৰিখে বাংগালোৰৰ ITI গ্ৰাউণ্ডত শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা প্ৰদৰ্শন কৰা হ'ব। আৰু এই ৰাসলীলা উৎসৱত অসমৰ চলচ্চিত্ৰ জগতৰ বা অসমৰ অভিনয় জগতৰ বিভিন্ন শিল্পীয়ে সহযোগ কৰিব, অংশগ্ৰহণ কৰিব। এই ক্ষেত্ৰত আমি অৰুণ হাজৰিকাদেৱৰ নাম ল'ব পাৰোঁ। তেখেতে ৰামধন চৰিত্ৰত অভিনয় কৰিব আৰু দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিব সামন্তিকা শৰ্মাই। ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব তানভি শৰ্মাই। নিশিতা গোস্বামীৰ এটা চৰিত্ৰত অভিনয় কৰিব, কিন্তু এতিয়ালৈকে আয়োজক সমিতিয়ে জনোৱা নাই কোনটো চৰিত্ৰত অভিনয় কৰিব। যদি আপুনি এই ৰাসলীলা উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে ITI গ্ৰাউণ্ডত আহিব লাগিব অহা 10 আৰু 11 ফেব্ৰুৱাৰী। ইয়াৰ লিংক লোকেশ্যনটো মই ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ, আৰু কাৰ লগত যোগাযোগ কৰিব লাগে সেই বিষয়ে টিকেট ল'বলৈ তো তাৰ নম্বৰটোও মই ডেছক্ৰিপশ্যনত দিছোঁ। আপোনালোকে বাংগালোৰত সম্পূৰ্ণ ৰাসলীলা, শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা উপভোগ কৰিব পাৰিব। যিটো মানে বাংগালোৰ নিচিনা এখন চহৰত ৰাসলীলা অকল অসমতে হয়। চ' ইয়াতো যে আৰম্ভ হৈছে আমাৰ কৃষ্টি সংস্কৃতি, সেয়া আমাৰ কাৰণে এক পৰম সৌভাগ্যৰ বিষয়। চ' আশা কৰোঁ আপোনালোক ভাল পাইছে। আপোনালোক কেনেকুৱা অনুভৱ কৰিছে বেংগালোৰত এই ৰাসলীলা আয়োজন কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটোত তো অনুগ্ৰহ কৰি কমেণ্ট বক্সত জনাব। আপোনালোক ভাল পাইছে নে বেয়া পাইছে, সুখী নে কি, মানে কেনেকুৱা অনুভৱ কৰিছে বাংগালোৰত ৰাসলীলা এই উৎসৱটো অনুষ্ঠিত কৰাৰ বাবে জনাব। আৰু অনুষ্ঠানটো চোৱাৰ পিছত কেনেকুৱা পায় সেইটোও জনাব অনুগ্ৰহ কৰি কমেণ্ট বক্সত। তো ইয়াত আৰু এজন ব্যক্তিৰ নাম আমি ল'ব লাগিব। তেখেত হৈছে অসমৰ ভাওনা জগতৰ জনপ্ৰিয় অভিনেতা, নিৰ্দেশক, পৰিচালক তথা বিচাৰক শ্ৰদ্ধাৰ দীপেন দত্ত ডাঙৰীয়া। তেখেতে এই অনুষ্ঠানৰ লগত জড়িত আৰু তেখেতে বিভিন্ন দিহা পৰামৰ্শৰে বাংগালোৰত যি অভিনেতা অভিনেত্ৰীসকল আছে তেওঁলোকক উপকৃত কৰিছে, আৰু তেখেতে এক বাট দেখুৱাইছে কেনেদৰে এই অনুষ্ঠানভাগি পৰিচালনা কৰিব লাগিব বা কেনেকৈ চলাব লাগিব এই সকলোবোৰ। চ' আশা কৰোঁ আপোনালোক ভাল পাইছে। চ' জনাব কেনে পাইছে। ধন্যবাদ।